হাই গাইজ ৱেলকাম বেক টু মাই ইউটিউব চেনেল চন্দ্ৰমা ভ্লগ। আজি অন্য এটা নতুন ভ্লগলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আশা কৰিছোঁ আপোনালোক সকলোৱে ভালে আছে, ময়ো আছোঁ, মোৰ খবৰ বঢ়িয়া। আৰু আজি যিহেতু আমাৰ টিহু সমষ্টিৰ লোকসভা নিৰ্বাচন, সেই বুলি ৰাতিপুৱাই মা আৰু মই ভোটটো দিব আলোঁ দিয়ক গাইজ। আৰু আপোনালোকো বলক, বেছি দেৰি কৰিব নালাগে, বহুমূলীয়া ভোটটো দি আহক। আৰু এতিয়া আমি যাই আছোঁ ভোট দিবা। আৰু আমাৰ বাও হৈছে ভোট দিবা, বালিতাৰাৰ পৰা আহিছে। আৰু গাইজ হাতীৰ বাই বহিৰাণ দি আছে, যিহেতু বহিৰাণত জিকি হ'লেও যাং দক, টোপনিৰ পৰা উঠাতে দেৰি হৈ গ'ল, ভোটটো দি আহোঁ। আৰু গাইজ এইটো আমাৰ ফুলগুৰিৰ ৰাজহুৱা পুখুৰী, লক্ষী মন্দিৰ এতিয়া একেলগে আছে। আৰু গাইজ এইবিলাক কপৌ ফুলে কি থৌগাকে ফুলিছে দেখিছি না, বৰ মৰম লাগে। আৰু গাইজ এইটো আমাৰ গাঁৱৰ লক্ষী মন্দিৰ, ইয়াতে বহুত ডাঙৰকৈ লক্ষী পূজা হয়, প্ৰত্যেক বছৰে হয়। আৰু গাইজ ওপৰৰ পৰা বৰষুণো দি আছে, তথাপিও আহিছোঁ, মানে পুৱাৰ পৰাতো ইমান বৰষুণ, পুৱাই আহিলোঁ হয় নহ'লে। আৰু এতিয়া আমি যাই আছোঁ ভোট চেণ্টাৰত গেলি মূলাগুচিত, অলপ দূৰ হৈ ৰখছোঁ, আমাৰ তাৰ পৰাই 5 মিনিটমান হয়। আৰু মূলাগুচিত যাব লগা হ'লে ৰাইট চাইডে মূলাগুচিত যায়, এই ৰাইট চাইডে ৰাস্তাটো দি মূলাগুচিত, আৰু লেফ্ট চাইডে সেইফালে আমাৰ শনিৰত চকলব পাৰি, এইটো ৰাস্তাইদি শনিৰত চকলব পাৰি, সেইফালে এইফালে, আৰু এইফালে মূলাগুচি। আৰু এইগিলা গাটা হৈ গৈছে পাকা ৰাস্তাত, দেখছি না ৰাস্তাৰ অৱস্থা, এতিয়া কিনকে পাৰ হম, কাষেদি যাব লাগিল। আৰু এতিয়া আমি মূলাগুচিৰ ভোট কেন্দ্ৰ পামেই, অলপ আছে, নাওমান গেলি মূলাগুচিৰ ভোট কেন্দ্ৰ পাম। আৰু এতিয়া আমি কবিৰথান আহি পালোঁ। আৰু এই কবিৰথানৰ মূল দেউৰীটো কালি ৰাতি 12টা বজাত মাৰা গ'ল। তেওঁৰ নাম শম্ভু শৰ্মা, বেমাৰ হৈছিল কিবা, অকস্মাত মাৰা গ'ল। আৰু এই মন্দিৰটোৰ পৰিৱেশটো ভাল লাগে। আৰু গাইজ এতিয়া আমি ভোট কেন্দ্ৰ আহি পালোঁ, দেখছি না মানুহ বাপ্পা ঐ লাইন। আৰু গাইজ ভোটটো কিবাকে দিলোঁ দিয়ক, ময়ো এতিয়া ঘৰত যাওঁ দিয়ক। আৰু গাইজ আপোনালোকৰ যদি মোৰ ভিডিঅ'টো ভাল লাগিল তেতিয়াহ'লে লাইক, শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰি দিব।